বন্ধুসকল, আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। সকলো খবৰ ভালে আছেনে? আজিৰ ভিডিঅ'টো হৈছে যে এইখন পৃথিৱীত সকলো বস্তু হেৰালে পোৱা যায়, কিন্তু এটা বস্তু হেৰালে পোৱা নাযায়। সেইটো হৈছে মানুহ জন্ম লয়, কিন্তু যেতিয়া মৃত্যু হয় সি আৰু উভতি নাহে। এইটো চিৰসত্য যে মানুহ মৰিলে আৰু ঘূৰি নাহে। সেইটো কাৰণে তুমি এইখন পৃথিৱীত আহিছা কিবা এটা কৰিব বুলি ভাবা, কিবা এটা কৰিম বুলি ভাবা। তুমি এইখন পৃথিৱীত আহিছা কিবা এটা বস্তু কৰা, কিবা এটা ভাল কাম কৰি যোৱা, যে যিটো কৰিলে যে মানুহে তোমাক ভাল বুলি ক'ব আৰু মৰাৰ পাছত তোমাক লৈ চৰ্চা কৰিব, তোমাৰ গুণ গান গাব যে এইজন মানুহ এইখন পৃথিৱীত আছিলে, বহুত ভাল কাম কৰি গৈছে। তুমি এবাৰ চিন্তা কৰিছিলানে যে মই এইখন পৃথিৱীত আহিছোঁ, এদিন যাব লাগিব, কিন্তু কি কৰিম, কি কৰিলে ভাল হ'ব, কিবা এটা কৰিব লাগিব। এনে অহা নাই এইখন পৃথিৱীত। ওপৰৱালাই ভগৱানে আল্লাহ এনে দিয়া নাই, কিবা এটা কাৰণত দিছে, কিবা এটা উদ্দেশ্যত দিছে, যে কিবা এটা কৰিবা বুলি দিছে। সেইটো কাৰণে এইখন পৃথিৱীত আহিছা কিবা এটা কাম কৰা, ভাল কাম কৰা, যে যিটো কামৰ কাৰণে তোমাক সকলোৱে ভাল বুলি ক'ব। তো কৰা। হয়তো কোনোবা পঢ়ি আছে, পঢ়ি থাকা। মই পঢ়ি আছোঁ, পঢ়ি যিকোনো এটা কাম কৰিম বুলি ভাবিছোঁ। মোৰ এটা লক্ষ্য আছে, সকলো এটা লক্ষ্য স্থিৰ কৰা যে মই এইটো কৰিম বুলি ভাবা। বন্ধুসকল, আজিলৈকে যদি কিবা এটা লক্ষ্য স্থিৰ কৰা নাই, লক্ষ্য এটা স্থিৰ কৰা, মই এইটো কৰিম বুলি ভাবা। আৰু লক্ষ্য স্থিৰ কৰিলে কি হয় জানা নেকি? যদি লক্ষ্য স্থিৰ কৰা হতে সেইটো লক্ষ্যৰ পিছে পিছে দৌৰিব পাৰিম, যে এইটো লক্ষ্য মই পাবলৈ হ'লে কি কৰিব লাগে সেইবিলাক কৰিম। সেইটো কাৰণে লক্ষ্য স্থিৰ কৰা, লক্ষ্য স্থিৰ কৰি লক্ষ্যৰ পিছফালে গৈ থাকা। এদিন হ'লে কিবা নহয় কিবা এটা বনিব।